মোৰ এটা প্ৰতিষ্ঠান আছে ৰংঘৰ চিত্ৰকলা কেন্দ্ৰ। এই অনুষ্ঠানৰ জৰিয়তে মই 3 দিনীয়া এটা প্ৰশিক্ষণ লৈছিলোঁ 16, 17, 18 তাৰিখে। আৰু তৃতীয়টো দিন যিহেতু আজি, এই তৃতীয়টো দিনত ইহঁতৰ আপুনি ব্যস্ততাবিলাক দেখিছেই কেনেধৰণে আগবাঢ়িছে আৰু খুবেই ভাল লাগিছে। মই চাপৰ অঞ্চলত এই অনুষ্ঠানটো প্ৰথমবাৰলৈ কৰিছোঁ। ঠিক প্ৰথমবাৰ বুলি নহয়, আগত এবাৰ মই কৰিছিলোঁ 17 চনত, আজি ছেকেণ্ডবাৰ হৈছে মোৰ। আৰু এই অনুষ্ঠানটোৰ কাৰণে আমাৰ ওচৰ চুবুৰীয়া যিমান আৰ্ট স্কুল আছিলে প্ৰত্যেককে মই এই কথাখিনি অৱগত কৰিছিলোঁ। কোৱাৰ ফলত মই সিমান সঁহাৰি নাপালোঁ আৰু মোৰ বন্ধু প্ৰতিম যুগল দত্ত, তেখেতৰ পৰা অলপ সঁহাৰি পালোঁ। তেখেতৰ ছাত্ৰ ছাত্ৰীবিলাকে প্ৰায় আহিছে, মোৰ ছাত্ৰ ছাত্ৰীবিলাকো আছে আৰু এইফালে আমাৰ বাইদেউ এগৰাকী আছে, অনুমণি বাইদেউ, তেখেতৰ পৰা আহিছে। অনুষ্ঠানটো কৰি খুবেই ভাল লাগিছে কাৰণ ইমানখিনি ল'ৰা ছোৱালী আমাৰ আগ্ৰহ দেখি। টোটেল কিমান ছাত্ৰ ছাত্ৰী ইয়াত? বৰ্তমান আমাৰ ইয়াত 45জনমান ছাত্ৰ ছাত্ৰী আছে। গধূলিলৈকে দি দিব তেতিয়া। আৰু আমাৰ এই তাৰ এজন গুৱাহাটী আৰ্ট কলেজৰ পৰা আহিছে। আপোনাৰ পৰিচয়টো দিব আৰু কি লাগিছে? মোৰ নাম শ্ৰী ৰতন নাৰ্জাৰী। মই এনে গুৱাহাটী গভৰ্ণমেণ্ট কলেজ মই বৰ্তমান ভিজিটিং ফেকাল্টি মই কৰি আছোঁ। তাৰপিছত মোৰ ঘৰ ধেমাজি। 3 দিন কাৰণে আমি টেৰাকোটা ৱৰ্কশ্বপ আমি আয়োজন কৰিছোঁ। আমি কৰিছোঁ এইটো টেৰাকোটা ৰিলিফ আৰু এইফালে 3D টেৰাকোটা কৰি আছোঁ। আমাৰ প্ৰচেছটো লং প্ৰচেছ। তাৰমানে টেৰাকোটা যোনটো আমাৰ প্ৰচেছটো হ'ল মানে আমি জ্বলোৱা হয় আৰু আমাৰ কম টাইমৰ কাৰণে আমি জ্বলোৱা নহ'ব। ইয়াত মানে আপোনাৰ কি মানে কেনেকুৱা পাৰফৰ্মেঞ্চ পাইছে? পাৰফৰ্মিং ভাল লাগিছে, মানে সৰু সৰু বাচ্চাবোৰে হ'লেও মানে ভাল কাম কৰিছে। আপোনাৰ পৰিচয়টো দিব আৰু কেনেকুৱা কি লাগে যে কি আপোনালোকে শিকায় এইটো ক'ব। নমস্কাৰ, মোৰ নাম নিৰ্মল কুমাৰ তান্ত্ৰিক। চ' আমাৰ 3 দিনৰ কৰ্মশালা আছিলে। কামটো কৰিলোঁ, ভালে ওলালে, কিন্তু 3 দিনততো সম্ভৱ নহয় আৰু বতৰো বেয়া, সেইকাৰণে মানে অলপ জুই দি তাপটো দি মানে ট্ৰাই কৰিব চেষ্টা কৰোঁ। মানে আপুনি কি কেনেকুৱা ধৰণৰ মানে শিল্প আপুনি শিকায়? মই একচুৱেলি স্কাল্পচাৰ ডিপাৰ্টমেণ্টত গুৱাহাটী গভৰ্ণমেণ্ট আৰ্ট কলেজত কৰি আছোঁ। যিকোনো মানে মাটিৰ কাম, সব ধৰণৰ টেৰাকোটা হওক বা ট্ৰেডিশ্যনেল মুখা শিল্পী হওক, ৰিলিফ হওক আৰু এক্সেট্ৰা, মানে গোটেইখিনি কাম মই কৰোঁ।
গধূলিলৈকে দি দিব তেতিয়া মই বনাই দিম